গাটো ধুই আহি ধূপ চাকি জ্বলাই দিনটো আৰম্ভ কৰিলোঁ। ঘৰতে থাকি আমনি লাগিছে। ফুৰিবলৈ যাওঁ ব'লকচোন যাওঁ। ক'লৈ যাওঁ কি কৰোঁ আপোনালোককো দেখাওঁ। লগৰ এজনী ঘৰলৈ যাওঁ। ভিডিঅ' বনাইছোঁ। লগৰজনী মানুহটোৱেও ভিডিঅ' বনাই দেই, চেনেলতে আছে। কি বুলি আছে জানো, দিলে ক'ম বাৰু। আৰু অলপ গ্ৰেভি বনাবলৈ কৈছোঁ। থকাখিনি কাইলৈ খাম আৰু থাকিবও পাৰে। নাথাকিবও পাৰে। নাথাকিব কেনে নাথাকিব? ইমান মাংস তাৰপিছত নাথাকিব বুলি ক'লে নাথাকিব মাংস। এইপিনে দেখিছা আলহী? এইপিনে দেখিছা কেমেৰা লৈ লৈ একদম ভিডিঅ'হে বনাই আলহী লগত। এইয়া আজি পেটি খা। আমি মাছতে যাম। এই কেমেৰা মই কেমেৰা এই বুলিও এই সময় মাৰি দিছোঁ। এই গৰকে মাৰি দিওঁ। এই মাৰি লাগে লুকাব নালাগে, দেখিলোৱে। দিছা হা ভাগি থাকিলেতো 6টা বাজিছে। 6টা বজাৰ টাইমত এনেকুৱা ইয়াত কি হ'ল জনীমাই? ভাগৰ লাগিলে উঠি আহি এই আমাৰ চনীমাই নমস্কাৰ কৰি দিয়া। নমস্কাৰ কৰি দিয়া। চিনাকি বুলি কৈ দিছোঁ চেনীমাই বুলি। ফুৰিবলৈ আহি এটা ঘৰত কি কৰি আছোঁ দেখিছা? লালিপপটা চুবাই আছোঁ দেই। 6টা বজাত ইয়াত এনেকুৱা হয় চব পৰিৱেশ। চাদৰ ওপৰত আহি পৰিৱেশ দেখাইছোহি। তাই আকৌ ডাইৰেক্টটো মোক এতিয়াহে দিছে। দৌৰিব নোৱাৰে হেনো, শকত হৈছে বোলে। দেখিছা ক'ত ডাইলগ ক'ত দিছেহি? এইজনী গোটেইজনী শিল্পা চেত্ৰী আৰু দেখিছে নাই? কেটেঙি মেটেঙি। পাহক দিয়া। ফুৰিবলৈ আহিছোঁ এজনী ঘৰত, শিল্পা চেত্ৰী ঘৰত। তোমাৰ মাছ বনাই হ'লেই নি? হৈ গ'ল। আজি বোলে এয়াই ভাত খুৱাব দেখিছেনে? মাছ মাছ কি মাছ বাৰু কৈ দিয়াচোন। অঁ নামটো জানা, মই বোলো বনাবহে জানা বাৰু। কিহৰ লগত? বিলাহীৰ লগত। বিলাহীৰ লগত মাছৰ জোল। আমাৰ ভাত খাবলৈ হ'ল, খাই লওঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।